নমস্কাৰ আপোনাক সকলোকে আপোনালোক যদি চৰ্দি লাগি আছে বা পানী লাগি আছে তেতিয়াহ'লে এগিলাছ পানীৰে আপুনি সেই চৰ্দি বা আপোনাৰ যদি নাক বন্ধ হৈ আছে আপুনি ঠিক কৰিব পাৰে তো কেনেকৈ কৰিব পাৰে মই গোটেই ডিটেইলছ আপোনাক দেখাই দিম আপুনি চাব প্ৰথমতে কুহুমীয়া পানী অকণমান ল'ব তাত সামান্য নিমখ মিহলাই ল'ব হৈ গ'ল ৰেডি সেই পানীখিনি এনেকৈ দি চাব যাতে আপোনাৰ বেছি গৰম নহয় সহ্য কৰিব পৰা গৰম পানী তাৰপিছত আপুনি সেই পানীখিনি ধুনীয়াকৈ সাউন্ড কৰি কিনে মানে চাক কৰিব লাগে তেনেকৈ চাব এই প্ৰক্ৰিয়াটোক শীতক্ৰম বুলি কয় জেনেৰেলি কপালভাতি আমি অকল পেট ভিতৰৰ কৰা সেইটোকে বুজি পাওঁ কিন্তু কপালভাতি তিনিটা থাকে ব্যাটক্ৰম বুটক্ৰম আৰু শীতক্ৰম তো এই প্ৰক্ৰিয়াটোক শীতক্ৰম বুলি কোৱা হয় ইয়াৰ আৰু বহুত বেনিফিট আছে যেনেকৈ এই শীতক্ৰম কৰিলে আমাৰ যদি চাইনাচাইটিছ থাকে সেই চাইনাচাইটিছৰ পৰা আমি সুফল পাওঁ তাৰোপৰি আমাৰ মুখৰ গ্ল' বাঢ়ে আমাৰ মুখৰ ভিতৰত যিবিলাক কিছুমান টক্সিন থাকে যেনেকৈ কফ আকাৰে বা যেনেকৈ নাকৰ ভিতৰত থাকে তেতিয়া এই শীতক্ৰমৰ সহায়ত সেই গোটেইবিলাক ওলাই যায় তো ইয়াৰ বেনিফিট হৈছে যে এইটো যদি ৰেগুলাৰ কৰে তাতে ঘেৰণ্ড সংহিতাত উল্লেখ আছে যে মানুহ কামদেৱৰ নিচিনা সুন্দৰ হয় অৰ্থাৎ আপোনাৰ মুখমণ্ডল বহুত ধুনীয়া হয় উজ্জ্বল হয় আৰু আপোনাৰ বাৰ্ধক্যৰ যিটো প্ৰভাৱ আছে সেই প্ৰভাৱটো নপৰে তো গতিকে এই চিম্পল ট্ৰিকটো আপুনি কৰিব পাৰে মই টেকনিকটো অকণমান কৈ দিছোঁ যে মুখত যেতিয়া আপুনি পানী ল'ব পানী লৈ যেতিয়া উশাহটো এৰিব নাকেৰে লাহে লাহে উশাহ এৰিব তেতিয়া সামান্য হালি কিনে নাকেৰে উশাহটো এৰিব তেতিয়া অট'মেটিকেলি সেই পানীখিনি নাকেৰে ওলাই যাব চ' এনেকৈ আপুনি কিছুদূৰ যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়া আৰামত ধুনীয়াকৈ কৰিব পাৰিব তো যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু আপুনি কৰি চাব ইয়াৰ বেনিফিট ল'ব পাৰিব থেংক ইউ